हेलो दोस्तों स्वागतम जनाइছো मोर यूट्यूब चैनल आक्वाहिम ब्लॉग লৈ তো আজি আপোনালোকক দেখাবলৈ লৈ যাম মই পবিতৰা তো বলক ভিডিওটো আৰম্ভ কৰো तो गाइस আহি পালো আমি পবিতৰা তো আপোনালোকক আজি পবিতৰা একদম বঢ়িয়াকৈ দেখাই দিম প্ৰথমতে ৱাস্টাৰটো চাই লওঁ বলক তো বলক ৱাস্টাৰটো প্ৰথম চাই লওঁ এটোৰ পৰা এশিঙীয়া গড় আৰু বনৰীয়া মহ আৰু চৰাই-চিৰিকটি চোৱা হয় তো গাইস এইখনে হৈছে পবিতৰাৰ ৰিজাৰ্ভ তো পবিতৰা ৰিজাৰ্ভখন ভিতৰলৈকে আছে বহুত ভিতৰলৈকে আছে এখন মেইন ৰোডৰ কাষৰ পৰা মানে মই ভিডিঅ' কৰি আছো ইয়াতে মানে গড় বা যিকোনো চৰাই-চিৰিকটি জীৱ-জন্তুবিলাক মহবিলাক ইয়াৰ পৰা দেখা পোৱা যায় আজি গড় চৰাই-চিৰিকটি মহবিলাক আপোনালোকক দেখাব নোৱাৰিম মই কিয় দেখাব নোৱাৰিম আপোনালোকক পিছত কৈ আছো তাৰ আগৰ ৰিজাৰ্ভখন আপোনালোকে ভালদৰে চাই লওক
তো গাইজ আপোনালোকক জীৱ জন্তুবোৰ দেখাব নোৱাৰা কাৰণটো হৈছে এইটো গাইজ বানপানীৰ ফলত সকলোবোৰ জীৱ জন্তু ৰিজাৰ্ভৰ ভিতৰলৈকে সোমাই গৈছে তো সেইকাৰণে আপোনালোকক মই জীৱ জন্তুবিলাক দেখাব নোৱাৰিলোঁ তো গাইজ পবিতৰাৰ পৰা মায়ং পাহাৰখন পুৰা ধুনীয়া কৰি দেখা পায় আপোনালোকে মায়ং পাহাৰ দেখোন দেখিছে জানো ভালদৰে চাই লওক যদি গাইজ ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একদম নাপাহৰিব তো নেক্সট এটা ভিডিঅ' আপোনালোকক লগ পাম তো আজিলৈকে টাটা বাই বাই